আগতে আমাৰ ইয়াত এডিআৰই পৰীক্ষা হৈ গ'ল। এতিয়া আমাৰ বিজেপি হ'ল জাৰ্চি গৰু। আপুনি ঘাস খুৱাই দিয়ক, 16 লিটাৰ 20 লিটাৰ গাখীৰ দিয়ে থাকিব। কেইদিনমান আগতে আমাৰ ইয়াত এডিআৰই পৰীক্ষা হৈ গ'ল। এতিয়া পুলিচ কনিষ্টবলৰ কাৰণে ল'ৰা ছোৱালী দৌৰি আছে। কংগ্ৰেছৰ দিনত এটা চাকৰি ল'বৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিলে। আজি বিজেপিৰ দিনত 1 টকা খৰচা নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এতিয়া আমাৰ অসমত আৰু 35,000 চাকৰিৰ এপইন্টমেন্টৰ প্ৰসেস চলি আছে। 35,000 ল'ৰা ছোৱালীয়ে 10 মে তাৰিখে নতুনকৈ চৰকাৰী চাকৰি পাব। কোনো 1 টকা খৰচা কৰিব নালাগে। গৰীব দুখীয়া মানুহ কোনোবা চৰকাৰত চাকৰি পাইছে, কোনোবা পুলিচ চাকৰি পাইছে, কোনোবা টিচাৰ চাকৰি পাইছে, কোনো 1 টকা খৰচ কৰিব নালাগে। এটা গৰু দানা খোৱালেও তাক গাখীৰ নিদিয়ে। কংগ্ৰেছৰ গৰুটো হ'ল মতা গৰু। ই কেতিয়াও মানুহক গাখীৰ দিব নোৱাৰে। কংগ্ৰেছ দলে কোনো কাৰণতে মানুহৰ ডেভেলপমেন্ট কৰিব নোৱাৰে। ভোট খাব কিন্তু ভোট দিব, আমাক ডেভেলপমেন্ট কৰিব নোৱাৰে। আমাৰ বিজেপি হ'ল জাৰ্চি গৰু। আপুনি ঘাস খুৱাই দিয়ক, 16 লিটাৰ 20 লিটাৰ গাখীৰ দিয়ে থাকিব আৰু ডেভেলপমেন্ট হৈয়ে থাকিব। কংগ্ৰেছ দলক দানা খোৱালেও গাখীৰ নোলাব, কিন্তু বিজেপিক আপুনি যেতিয়া দানা খুৱাব, দানা মানে ভোট দিব, বিজেপিয়ে গাখীৰ দিব 16 লিটাৰ 20 লিটাৰ ডেইলি গাখীৰ দিব। আমাৰ কংগ্ৰেছ দলে নিবিচাৰে যে মানুহে ৰেচন কাৰ্ডত ফ্ৰী চাউল পাওক। কংগ্ৰেছ দলে নিবিচাৰে যে আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাওক। কেইদিনমান আগতে আমাৰ ইয়াত এডিআৰই পৰীক্ষা হৈ গ'ল। এতিয়া পুলিচ কনিষ্টবলৰ কাৰণে ল'ৰা ছোৱালী দৌৰি আছে। কংগ্ৰেছৰ দিনত এটা চাকৰি ল'বৰ কাৰণে লাখ লাখ টকা ঘোষ দিব লাগিছিলে। আজি বিজেপিৰ দিনত 1 টকা খৰচা নিদিয়াকৈ 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাইছে। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। এতিয়া আমাৰ অসমত আৰু 35,000 চাকৰিৰ এপইন্টমেন্টৰ প্ৰসেস চলি আছে। 35,000 ল'ৰা ছোৱালীয়ে 10 মে তাৰিখে